নমস্কাৰ, আজি বিষয়টো হৈছে ফটো বেকগ্ৰাউণ্ড ব্লাৰৰ ওপৰত কেনেকৈ এখন ফটো ব্লাৰ কৰিব পৰা যায় এটা এপৰ সহায়ত। আগতেতো কেমেৰা আছিল, মোবাইল নাছিল, মোবাইল নথকোঁতেই কেমেৰাত ফটো উঠিছিল, কিন্তু সেই ফটোখন ব্লাৰ কৰা কেপাচিটি নাছিল। কিন্তু যেতিয়া DSLR কেমেৰা ওলাইছে তেতিয়া আপোনালোকে সেই ফটোখন DSLR যেতিয়া একপি ফটো উঠা হয় তেতিয়া সেই ফটোখন ব্লাৰ হিচাপে আহিছিল। কিন্তু এতিয়া মোবাইলতো কিছু এপ ডাউনলোড কৰি প্লে ষ্ট'ৰৰ পৰা ফটো এখনৰ বেকগ্ৰাউণ্ডটো আমি ব্লাৰ কৰিব পাৰোঁ আৰু সেই ফটোখন আমি ফেচবুকত আপলোড কৰিব পাৰোঁ, শ্বেয়াৰ কৰিব পাৰোঁ আৰু ফটোখন দেখাত খুব ধুনীয়া হয়। গতিকে ব্লাৰ অপশ্যন প্ৰয়োগ কৰি আমি এখন ধুনীয়া ফটো বনাব পাৰোঁ। কিন্তু প্লে ষ্ট'ৰত বহুতখিনি এপছ আছে, যিখিনি এপছ ডাউনলোড কৰি ৰাখিবলৈ দিগদাৰ হয়। 20 MB 23 MB বা তাতকৈ বেছি ব্লাৰ এপছ পোৱা যায়। কিন্তু মই এটা এপছ ব্যৱহাৰ কৰোঁ, যিটো এপছ সম্পূৰ্ণ 2 MBও নহয়, 1.2 MB আছে আৰু ইয়াৰ ডাউনলোডো বেছি। 10 কোটি মানুহে ইয়াক ইনষ্টল কৰি ৰাখিছে আৰু চলাইছে আৰু খুব ভাল এপ। সেই এপটোৰ বিষয়ে আজি মই ক'ব ওলাইছোঁ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। এপটো দেখিবলৈ কেনেকুৱা আৰু এপটো ব্যৱহাৰটো কেনেকৈ কৰা হয় মই সেইটোৱে দেখুৱাই দিম। আপোনালোকে এই এপছটো প্লে ষ্ট'ৰত point ব্লাৰ বুলি যেতিয়া টাইপ কৰিব তেতিয়া এপছটো আপোনালোকে পাই যাব। এইটো হৈছে সেই এপছটো, যিটো এপছৰ কথা মই কৈ আছোঁ, পইণ্ট ব্লাৰ। এই এপছটো দেখিবলৈ এনেকুৱা। এই এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু ইয়াৰ ৰেটিংছ পাব। আৰু মই কৈছোঁ 10 কোটি মানুহে ডাউনলোড কৰি ৰাখিছে এই এপটো আৰু খুব কম MB খায়, 2 MBও নহয় ইয়াৰ ছাইজটো। গতিকে এই এপছটো কেনেদৰে ইয়াৰ যোনটো লগো কেনেদৰে দেখা পোৱা যায় মই তাকে দেখুৱাম। পইণ্ট ব্লাৰ এপছটো মই অ'পেন কৰিম। অ'পেন কৰিলে আপোনালোকৰ ওচৰত এখন উইণ্ড' ওলাব, য'ত লিখা থাকিব অল আৰু স্কুৱেৰ। অলত আপুনি গোটেই যিমান ফটো আছে আপোনাৰ সেইখিনি শ্ব' হ'ব আৰু স্কুৱেৰত আপোনাৰ অলপ ফটোহে আহিব। আমি অলত ক্লিক কৰিছোঁ। অলত ক্লিক কৰোঁতে মই ইয়াৰ পৰা যিকোনো এখন ফটো চিলেক্ট কৰি লৈছোঁ। জাষ্ট ফটো এখন মই চিলেক্ট কৰি লৈছোঁ। এই ফটোখন আমি যেতিয়া ব্লাৰ কৰিম তেতিয়া আমি ইনটু চিন, মানে পূৰণ চিন আছে আৰু শুদ্ধ চিন আছে। আপোনালোকে ইয়াত ৰাইট চিন যিটো আছে, ৰাইট চিনত ক্লিক কৰিব লাগিব। ৰাইট চিনত যেতিয়া মই ক্লিক কৰি দিম তেতিয়া লোডিং বুলি আহিছে, লোডিং বুলি এনেকৈ আহিছে আৰু ফটোখন যেতিয়া হৰাইজেণ্টেল হৈ আছিল এতিয়া ভাৰ্টিকেল হৈ গ'ল। ফটোখন গতিকে আৰু পইণ্ট এটা দেখিবলৈ পাইছে এনেদৰে। এই পইণ্টটোত যেতিয়া মই টাচ কৰিছোঁ অলপ ব্লুৰ হৈ গৈছে আৰু যিমানখিনি মই টাচ এনেকৈ কৰি যাম আৰু ব্লুৰ দেখা যাব। এনেদৰে ব্লুৰ আৰু দেখা যাব। এয়া এইদৰে ব্লুৰ হ'ব। এনেদৰে পইণ্ট টু পইণ্ট ব্লুৰ হয় কাৰণে এই এপছটোৰ নাম পইণ্ট ব্লাৰ বুলি কয়। পইণ্ট টু পইণ্ট ব্লুৰ হয় কমৰ পৰা। আৰু আপোনালোকে এই যিটো যিটো ৰাউণ্ডেড দেখিছে, আপোনালোকে এনেকৈ ৰাউণ্ডেড চিম্বলটো ডাঙৰ কৰিব হ'লে ইয়াত আপুনি টাচ কৰিলে এনেদৰে ডাঙৰকৈও আপোনালোকে ব্লাৰ কৰিব পাৰে। বহুতখিনি জেগা আগুৰি ধৰিব আৰু এনেকৈ ব্লাৰ হ'ব। এনেদৰে ব্লাৰ হ'ব। এনেকৈ এখন ফটো বেকগ্ৰাউণ্ড ব্লাৰ কৰিব পাৰিব। আজি ভিডিঅ'টোত এই এপছটোৰ বিষয়ে আছিল। আজিলৈ আহিছোঁ, নমস্কাৰ। আৰু এই ভিডিঅ'টো শেষ কৰাৰ আগত কওঁ যে এই চেনেলটোক আপোনালোকৰ ছাবস্ক্ৰাইবৰ প্ৰয়োজন, ছাবস্ক্ৰাইব কৰিব। গতিকে আহিছোঁ, নমস্কাৰ।